হেল্ল' গাইজ, কি খবৰ চবৰ আপোনালোকৰ? আজি আকৌ আহি গলো নতুন এটা ভিডিঅ' লৈ। মানে বৰ্তমান ঘৰত শুই আছিলো, মানে ৰিজাৰ্ভ আছিল সন্ধ্যাৰ সময়ত এটা ক'ত আছিল এইটো ডিং কি কয় বৰৰ ৰাজাবাৰী, ডাঙৰ ৰাজাবাৰী। ঠিক আছে, তাৰ পৰা এইমাত্ৰ আহিলো, আহি অকমান ঘৰত ৰেষ্ট ললো, আৰাম কৰিলো। কৰাৰ পিছত মই শুই আছিলো, মানে জাষ্ট অথনি এটা কল আহিছে, মানে ৰিজাৰ্ভ যাব লাগে। সেইকাৰণে মই উঠি বিচনাৰ পৰা উঠি এয়া বৰ্তমান কাপোৰ পিন্ধিলো, এইটো পিন্ধিলো আৰু চোলা পিন্ধিলো, জেকেট পিন্ধিলো, পিন্ধি এতিয়া ৰেডি হৈছো। মই মানে মোৰ ভাড়া আহিছে যে ভাড়াত যাম। ঠিক আছে, আৰু আপোনালোকে বহুত দিন ধৰি এটা কথা লক্ষ্য কৰি আছো যে মই ভিডিঅ' বনাই আছো প্ৰায় 1-1.5 বছৰ আগৰ পৰা ইনষ্টাগ্ৰামত, আকৌ ফেচবুক প্ৰফাইলত, ফেচবুক পেজত, আৰু আমাৰ ইউটিউব চেনেলো আছে। তথাপিও তাতো কাম কৰি আছো, ভিডিঅ' আপলোড কৰি আছো, কিন্তু ছাবস্ক্ৰাইবাৰ বাঢ়া নাই। 629টা না কিমান আছে, আৰু ইনষ্টাগ্ৰামত আছে 3600, আৰু ফেচবুকত প্ৰফাইলত আছে 5200, আৰু ফেচবুক প্ৰফাইলত পেজত আছে কিবা 1000 মান হ'ব চাগে। মানে ধ্যান দিয়া নাই। মানে তথাপিও এইবিলাক আমি ডেকৰেশ্যন কৰিছো, ঘৰৰ ফুল লগাইছো আৰু লাইটিং লগাইছো। বেলেগ এদিন দেখুৱাম আপোনালোকক। এতিয়া ভাড়া আহিছে, কল কৰি আছে, যাব লাগে। মই আপোনালোকক মানে তেতিয়াহ'লে বলক ব্লগটো আৰম্ভ কৰো। আৰু মই চাৰিআলি যাম, আমাৰ গাঁৱৰ মানে ধুনীয়াবেটি মাৰ্কেটত যাম। তাৰ পৰা যি মানুহে গাড়ীটো ৰিজাৰ্ভ কৰিছে মোৰ, তাক লৈ মই খলপীয়া যাম, মানে বৰচিলাৰ চাইডে যাম। তাত গৈ মানে অকমান দেৰি হ'ব চাগে, সেইকাৰণে মানে ৰিজাৰ্ভ আহিছে, কৈছে লগৰ এজনে, নগলে পাব আৰু বেয়া পাব। সেইকাৰণে বলো ঘূৰি আহোগৈ, ভাড়া বেলেগ সেইটো। ঠিক আছে, আৰু আপোনালোকক এটা মানে ছাৰপ্ৰাইজ দিব বিচাৰিছিলো। আপোনালোকে সেইটো ভিডিঅ' একচেপ্ট কৰা নাই। 14,000 নে কিমান ভিউ গৈছে সেইটো ভিডিঅ'ত, যে মই কাৰোবাক মানে ফ্ৰীকে নমাই থৈ আহিম। মানে ভিডিঅ'ত কমেণ্ট কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, যে য'ত মানুহ পাম তাৰ পৰা মই ফ্ৰীতে শান্তিজান বজাৰ হওক, বৰদা হওক, তালৈকে নমাই থৈ আহিমগৈ। সেইটো চেলেঞ্জ কোনোবাই একচেপ্ট কৰা নাই, কিয়? যিহেতু মই গাঁৱৰ ল'ৰা। ঠিক আছে, গাঁৱত ভিডিঅ' বনাও, ব্লগ বনাও, সেইকাৰণে চাগে ইমান গুৰুত্ব দিয়া নাই। যদি আজি মই গুৱাহাটী বা নগাঁও বা অৰুণাচল বা দূৰ দূৰণিত গৈ সেইবিলাক ভিডিঅ' বনালোহেঁতেন, তেতিয়াহ'লে চাগে মোক ছাপোৰ্ট কৰিলোহেঁতেন। একো নাই, ভিডিঅ' বনাই থাকো, আপোনালোকৰ দুৱাৰ আশীৰ্বাদ আৰু সেয়ে মোৰ লগত থাকিব, আৰু মোক অলপ ছাপোৰ্ট কৰি যাব। থেংক ইউ গাইজ। তেতিয়াহ'লে বলক ভিউটো দেখাও আপোনালোকৰ। ৰাতি কেনেকুৱা মানে বৰি বজাৰৰ ভিউ আৰু খলপীয়া ভিলেজৰ ভিউটো আপোনালোকক দেখুৱাম। এনেকৈ ব্লগ চবেই বনাই, মই মানে স্মৃতি হিচাপে ব্লগ বনাই আছো। এইকেইটাই থাকি যাব অনলাইন প্লেটফৰ্মত, যিহেতু যদিও ফেচবুক ডিলেট নহয়, ইনষ্টাগ্ৰাম ডিলেট নহয়, ইউটিউব ডিলেট নহয়, এইকেইটাই দেখিব পাৰিব আমাৰ ভৱিষ্যতত। ঠিক আছে, ডিম্পুদা আৰু বেলেগ বেলেগ ইউটিউব চেনেল আছে, সিহঁতো এনেকৈ ভিডিঅ' বনাইছে, আজিলৈকে সিহঁতে ছাকচেছফুল হৈ গ'ল। ঠিক আছে, মই কৰি আছো, তকদিৰত কি আছে আল্লাই জানে। তেতিয়াহ'লে মোক অলপ ছাপোৰ্ট কৰিব গাইজ। ঠিক আছে গাইজ, বলক তেতিয়াহ'লে।